जाथिनि फारसे जुदि बेबायदि एथ' सेन्टिमेन्ट दंमारोमोनब्ला दाखालिथ' बिराद गिदिर हिस्टरिक मोनसे सानमोन बे स्कपमोन बेहा देखायनाय मोन्दोंमोन सुक्तिखौ बियो गामसा गाननानै मान खालामाखै बर'आ बै नङामोन नामा गार'मोन नामा जाम्बा जादों बर' लानाय समाव ज' लाफा मा जाखो थाखानाय ट्राइबेलफोरनि जेबो खय खथि जाजासिम फैयोब्ला आपत्ति गैया होनना बुङो मा खोथा माखासे इउटिउबारफ्रा माखासेखौ जों थोंजोङै मुं खारिनानै बुंनो हायो खिन्थु जों खारिनो गोसो गैया माने जानला मोनला नङैनि हारिनि थैजों सोमोन्दो गैयै माखासे इउटिउबारफोर दङ गावनि व्यक्तिगत একদিনীয়া যিটো এছেম্বলি সেশন ইয়াত আমি অংশগ্ৰহণ কৰিছোঁ আৰু দুটা বিষয় এটা হ'ল এডুকেশ্যনৰ বিল এটা আনিছে আৰু এটা SD তেখেতসকলে এটা ডিমাণ্ড আনিছে 72 crore আৰু এই SDটো লাইবিলিটিৰ কাৰণে অনা হৈছে প্ৰথমতে হ'ল যিটো লাইবিলিটি দিব বিচাৰিছে জেনুইন লাইবিলিটিবিলাক দিব লাগিব কিন্তু যোৱা যি 17 ইয়াৰ্ছৰ আগৰ চৰকাৰৰ সময়ত তেখেতসকলৰ যিখিনি লাইবিলিটি আছে এই লাইবিলিটিছ যিখিনি অডিট কৰা হৈছে তাত দেখিছে কিছুমান লাইবিলিটিছটো জেনুইন নহয় গতিকে আমি আহ্বান কৰিম যে লাইবিলিটিছটো পে'মেণ্ট কৰাত যিবিলাক জেনুইন যিখিনি আছে সেইখিনিত পে'মেণ্ট কৰে আৰু যিবিলাক জেনুইন নহয় তেখেতসকলে যিহেতু অডিট কৰা নাই আমি অডিট কৰিছিলোঁ আমাৰ হাতত আছে তো সেইকাৰণে বড়োলেণ্ডৰ পাব্লিকৰ ডেভেলপমেণ্টৰ কাৰণে অহা যিখিনি ফাণ্ড এই ফাণ্ডখিনি পাব্লিক ডেভেলপমেণ্টৰ কাৰণে প্ৰপাৰলি ইউটিলাইজ হ'ব লাগিব এইটো আমি বিচাৰোঁ আৰু এই ফাণ্ডটো লাইবিলিটি দিব বিচাৰিছে এটা চৰকাৰৰ বাজেট নেক্সট অহা হয়তো ফেব্ৰুৱাৰী মাৰ্চত যিটো অসম চৰকাৰৰ বাজেটটো হ'ব তাৰ আগত যিটো লাইবিলিটি পে'মেণ্ট কৰিবলৈ গৈ আছে এইখিনি সময়ত আগত যিটো বাজেটত পইচা আছিলে সেইটো পাব্লিক ডেভেলপমেণ্টৰ কাৰণে আছিলে সেইকাৰণে লাইবিলিটিছটো দিয়াৰ ক্ষেত্ৰত আমাৰ বহুতখিনি অবজেকশ্যন থাকিব আৰু জেনুইন লাইবিলিটিছে তেখেতসকলে দিব লাগে সেইটো আমি বিচাৰিম ছেকেণ্ড প্ৰভিঞ্চিয়েলাইজেশ্যন যিটো বিল আনিছে সেইটো আমিও সমৰ্থন জনাইছোঁ কাৰণ যোৱা প্ৰায় 30টা বছৰ 30-40টা বছৰ বহুতখিনি সংগ্ৰাম হৈ আছে ভেঞ্চাৰ স্কুলৰ কাৰণে ভেঞ্চাৰ কলেজৰ কাৰণে আৰু চাকৰিবিলাক ৰেগুলাৰাইজ নোহোৱাৰ কাৰণে গতিকে অসম চৰকাৰৰ 2-3বাৰ এমেণ্ডমেণ্ট হৈ গ'ল সেই এমেণ্ডমেণ্টতো আমাৰ বড়োলেণ্ড অঞ্চলৰ বহুতখিনি বড়ো মিডিয়াম অসমীয়া মিডিয়াম স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হোৱা নাই গতিকে আজি যিটো বিল আনিছে কাউন্সিলত যিটো পাছ কৰা হৈছে এই বিলটো লৈ পেলাই অসম চৰকাৰৰ তাত ভালকৈ পাৰ্চিউ কৰিব লাগিব আৰু এই বিলটো লৈ পেলাই ভালকৈ কাম কৰিব লাগিব সেইটো আমি বিচাৰোঁ আৰু বিলটো কাউন্সিলত পাছ হৈছে আৰু গভৰ্ণৰ যিহেতু এপ্ৰুভ পাব লাগিব ইয়াৰ কাৰণে চৰকাৰী পক্ষৰ পৰা তাত তেখেতসকলে কাম কৰিব লাগিব আমাৰ পৰা এই বিলটোৰ ক্ষেত্ৰত বা স্কুল কলেজৰ প্ৰব্লেম সমাধান কৰাৰ ক্ষেত্ৰত সদায় আমি সমৰ্থন জনাই যাম